हाय हेलो नमस्कार तो की खबर आपनालोक आशा करूँ सकलोरे भाले आछे तो आज आमी आइछु ढलाहदिया दलং अर्थात भूपेन हाजरिका सेतु तो बोलो भिडिओটো प्रथমৰ পৰা आरम्भ करूँ घৰৰ পৰা এফালে স্কুটিত উঠি এতিয়া গৈ আছো ঘৰৰ পৰা ভিডিওটো অলপমান লৰিব পাৰে শেক হ'ব পাৰে কাৰণ মোবাইলেৰে শুট কৰিছো তো আপোনালোকে যদি সাপোর্ট কৰে মোক আগলৈকে ভিডিও বনাই যাবলৈ যদি সাহস দিয়ে তেন্তে এটা GoPro লম বুলি ভাবি আছো তেন্তে আপোনালোকে সাপোর্ট কৰিব আৰু ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব গৈ আছো ইয়া হাইৱে পালো ঠাইখিনি বহুতেই সুন্দৰ বহুত ধুনিয়া লাগে এনেকুৱা লাগে যেন অসমৰ বাহিৰত আহিছো এনেকুৱা লাগে যেন বেলেগ দেশত গৈছো ভাৰতৰ বেলেগ দেশত গৈছো যেনেকুৱা লাগে চাওক না দুইফালে হেউজিয়া চাহ বাগিচা আছে আৰু মাজত ধুনিয়া এটা সুন্দৰ ৰাস্তা আছে যেটো হাইৱে হয় হাইৱে 115 নেশনাল হাইৱে 115 হয় এটো লাহে লাহে গৈ আছো আপোনালোকে আগলৈ চাই থাকক আৰু যদি ভিডিওটো ভাল পায় ভাল বুলি ক'ব আৰু বেয়া পালে তো নিশ্চয় বেয়া বুলি ক'ব উপায় নাই চাই থাকক আগলৈকে পোস্ট আৰু ইয়াৰ পৰা আৰম্ভ হয় ডক্টৰ ভূপেন হাজৰিকা হেতু দলংখনৰ মাজলৈকে যাম বুলি ভাবিছো কিমান দূৰ হয় বাৰু চাই লও আৰু দলংখন ওপৰৰ পৰা চালে আপোনালোকে এছ আকৃতিৰ দৰে দেখিব ইংৰাজী আখৰৰ যেটো এছ এলফাবেট থাকে ন এই এলফাবেটটোৰ নিচিনা সেম দেখি দেখাবলৈ চেষ্টা কৰিম বাৰু এখন ফটোৰ জৰিয়তে আৰু কিছুমান গুৰুত্বপূৰ্ণ কথা পাতিম বুলি ভাবিছো আপোনালোকৰ লগত গতিকে ভিডিওটো আপোনালোকে আগলৈকে চাই থাকিব আৰু অলপমান দৃশ্য আপোনালোকে উপভোগ কৰে কেনেকুৱা লাগে কি লাগে বাৰু জনাবলৈ নাপাহৰিব ভিডিওটো কমেন্টত জনাব কেনেকুৱা লাগে আৰু আগলৈও এনেকৈ ভালদৰে ভিডিও বনাই যাবলৈ চেষ্টা কৰিম তো চাই থাকক আগলৈ আৰু আহি আমি পালো দলংখনৰ মাজভাগ আহি পালো বাৰু আৰু এতিয়া দলংখনৰ নমি পেলাই অৰ্থাৎ ৰখি পেলাই চাও কেনেকুৱা দৃশ্য আপোনালোকে উপভোগ কৰক আৰু দুটামান কথা কও বাৰু দলংখন কেনেকৈ বনাইছিলে বা কোনে উদ্বোধন কৰিছিলে বা কোনে সপোন দেখিছিলে বনাবলৈ তাকে কও চাই থাকক আগলৈকে আৰু এটা কথা কও দিয়ক এই দলংখন হল ভাৰতৰ আটাইতকৈ দীঘল দলং লংগেষ্ট ৰিভাৰ ব্ৰিজ অফ ইণ্ডিয়া এফালে গাড়ী গৈ আছে কাৰণে বহুত হাল্লা হৈ আছে তো ভিডিওটো আপোনালোকে চাই থাকক কেনেকুৱা লাগে মই বাৰু দলংখন ভূপেন হাজৰিকা দলংখন 9.15 কিলোমিটাৰ দীঘল আৰু ইয়াতে প্ৰায় নহয়
183টা 183টা খুঁটা আছে এইটো সাইডে আছে আপোনাৰ ঢলা আৰু এইটো সাইডে আছে আপোনাৰ শদিয়া এই দলংখনে ঢলা আৰু শদিয়া কানেক্ট কৰাৰ বাবে ইয়াক কোৱা হয় ঢলা শদিয়া দলং আৰু এই দলংখনৰ অফিচিয়েল নাম হ'ল ডক্টৰ ভূপেন হাজৰিকা সেতু ভিউজ আপোনাৰ ভিউ এইখন মাজত দেখিছেনে আইলেণ্ড টাইপৰ এটা বাৰিষাত বহুত পানী হয় বাৰু এতিয়া পানী কম আছে আৰু এইখন এখন নদী যাক কোৱা হয় লোহিত নদী এইখন মানুহে ব্ৰহ্মপুত্ৰ নদী বুলি ভাবে কিন্তু এইখন ব্ৰহ্মপুত্ৰ নদী নহয় এইখন আচলতে লোহিত নদী হ'ল ব্ৰহ্মপুত্ৰৰ এখন মুখ্য উপনদী এই নদীখন গৈ ব্ৰহ্মপুত্ৰত লগ লাগে আৰু তিনিখন নদী আছে এখন হ'ল চিয়াং এখন হ'ল দিবাং আৰু এখন লোহিত আৰু এই লোহিত নদীৰ ওপৰতে আছে এইখন সুন্দৰ ডক্টৰ ভূপেন হাজৰিকা সেতু এতিয়া গৈ আছোঁ দলঙৰ তললৈ যাক কোৱা হয় 0 পইণ্ট বুলি বলকচোন চাওঁ তাত কি আছে কি নাই তাত পিকনিক খাই বুলি শুনিছোঁ বহুত মানুহে আৰু আহি পালোঁ আমি 0 পইণ্ট আৰু দলঙৰ তলৰ ঠাইখিনিকে কয় 0 পইণ্ট বুলি ইয়াতে জানুৱাৰী আৰু ডিচেম্বৰ মাহত বহুত আহে মানুহ পিকনিক খাবলৈ আহে আৰু সৌন্দৰ্য উপভোগ কৰিব আহে প্ৰাকৃতিক সৌন্দৰ্য আৰু দেখিছেনে বাৰু এইখনে হ'ল লোহিত নদী আৰু এয়া দলংখন কিমান দীঘল দেখিছেনে বাৰু বহুতেই বেছি দীঘল দলংখন আৰু এটা কথা লক্ষ্য কৰিছোঁ যে মই যে এই খুঁটাবিলাকত যে নাম্বাৰিং কৰা আছে কোনটো খুঁটা কেই নম্বৰ এনেকৈ 183টা 183টা খুঁটা আছে আৰু গোটেই খুঁটাতে এনেকৈ নাম্বাৰিং কৰা আছে এই দলংখন ইমানেই ইম্পৰ্টেণ্ট কাৰণ যিসকলে ইয়াতে পাৰ হয় ন দলং পাৰ হয় সেইসকলেহে বুজি পায় কাৰণ আগতে এই নদীখন পাৰ হওঁতে প্ৰায় 5 ঘণ্টা সময় লাগিছিলে নাৱত পাৰ হওঁতে তাতো আৰু কুঁৱলী পৰিছিলে একো দেখা নাপায় কিন্তু এতিয়া এই দলংখনেৰে মাত্ৰ 10 মিনিটত আপুনি ইটো পাৰৰ পৰা সিটো পাৰ যাব পাৰিব য'ত নেকি লাগিছিলে 5 ঘণ্টা আৰু এতিয়া 10 মিনিট ভাবক কিমান সময়ৰ পাৰ্থক্য আৰু এইফালেৰে দলংখন হোৱাৰ পৰা এইটো সুবিধা হ'ল যে সেনা সকলো গাড়ী ইফালেৰে অহা যোৱা কৰিব পাৰে আগতে শদিয়াখন এক্সট্ৰা হৈ আছিলে যিহেতু নদীৰ কাৰণে একো আনিব নোৱাৰি গাড়ী আহিব নোৱাৰে কিন্তু এতিয়া দলংখন হোৱাৰ পৰা বহুত সহজ হৈ পৰিল সেনাৰ গাড়ী আহিবলৈ যুদ্ধ বিগ্ৰহ হ'ব হ'লে যেন সেনা আহিব পাৰে তাৰ কাৰণে বহুত সুবিধা হ'ল আৰু এই দলংখন 2017 চনৰ 25 মে তাৰিখে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উদ্বোধন কৰিছিলে কিন্তু দলংখন বনোৱাৰ সপোন দেখিছিলে পোনপ্ৰথমে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কিন্তু তেওঁৰ দিনত এই দলং সম্পূৰ্ণ হৈ নুঠিল 2011 চনত এই দলংখন বনাবলৈ আৰম্ভ কৰিছিলে আৰু 2017 চনত এই দলংখন মুকলি হ'ল আৰু মুকলি হোৱাৰ লগে লগে আপোনালোকে গমেই পাইছে কিমান সুবিধা হৈছে ৰাইজসকলৰ বাবে আৰু বহুত ঠাইৰ পৰাই এই দলংখন চাবলৈ আহে পৰ্যটকৰো এক স্থলী হৈ পৰিছে দলংখন আৰু দলংখনত আহি এনেকুৱা লাগে যেন এক বেলেগ ঠাইত আমি গৈ আছোঁ এনেকুৱা নালাগে যে অসমত আছোঁ এনেকুৱা লাগে বেলেগ এখন দেশত গৈছোঁ আৰু এই দলংখন হ'ল অসমৰ আটাইতকৈ পূব দিশত থকা দলং পৰীক্ষাত প্ৰায়ে আহি দেখে কিন্তু দেই এই পূবৰ দিশত থকা দলংখনৰ নাম কি আটাইতকৈ ডাঙৰ দলংখনৰ নাম কি আটাইতকৈ দীঘল দলংখনৰ নাম কি তো আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব ধন্যবাদ জয় আই অসম